এই প্ৰভাত ক'ত তই তোক আজি 3 দিন ধৰি ঘৰৰ পৰা বিচাৰি আছে নহয় ধুমদা মই এটা গুৱাহাটীত মাত্ৰ 300 টকাত থকা এটা হোমষ্টে দেখিছো এই ৰুমটো 300 টকা মানে কি গাৰ্লফ্ৰেণ্ডৰ লগত আহিব পাৰিম য'ত আপুনি ফেমিলি গাৰ্লফ্ৰেণ্ড যাৰ লগত আহে আপোনালোকে ধুনীয়া পাৰ্টি কৰি যাব পাৰিব মাত্ৰ 300 টকা মাত্ৰ 300 টকাত হোমষ্টে চাই লওক বলক কেনেকুৱা হোমষ্টে এইটো হৈছে 1BHK হোমষ্টে য'ত আপুনি ড্ৰয়িং ৰুম আৰু ইয়াত বহি এনেকৈ টিভিও চাই থাকিব পাৰিব আৰু এইপিনে আছে এটা ধুনীয়া আলমাৰি ইয়াত ধুনীয়াকৈ কাপোৰ কানি থৈ দিব পাৰিব আৰু এইফালে আছে বাথৰুম লেট্ৰিন আৰু কিটচেনত কি বনাই খাব মাছ মাংস চাহ ভাত যি খায় আপোনালোকৰ মৰ্জি আহি যাব আৰু এই হোমষ্টেটোৰ নামে হৈছে মায়াবিনী ষ্টে এই 1BHK ৰুমটো আপোনালোকে এদিন থাকিলে মাত্ৰ 1500 টকা লাগিব এই মায়াবিনী ষ্টেটোতে আপোনালোকে 2BHK ৰুম বিচাৰি আছে নেকি ইয়াত 2BHK ৰুম আছে বলক ইয়াৰ ৰুমবিলাক চাওক আৰু ইয়াত সোমাই শিকে এটা বম ডাঙৰ ড্ৰয়িং ৰুম পাব চাওক চুৰাইজ কি ডাঙৰকৈ বনাইছে আৰু ইমান ধুনীয়াকৈ সজাইছে মই আজি পুৰা পাগল হৈ গৈছো মায়াবিনী ষ্টেত আহি ইয়াৰ কিটচেনটো চাওক না কিমান ডাঙৰ কিটচেন আপোনালোকে চাহ ভাত ৰান্ধি যি খাই ইফালে টেবুলত বঢ়িয়াকৈ বহি খাই দিয়ক আৰু ইয়াৰ বেডৰুমটো চাই লওক না কিমান ডাঙৰ বেডৰুম বাপৰে মইতো আজি পুৰা ক'বই নালাগে আৰু ইয়াৰ লেট্ৰিন বাথৰুম চব ভিতৰতে পিছে দুটা বেডৰুম এইটো বেডৰুম আৰু কিমান ধুনীয়া লাগিছে ইয়াত বাৰ্থডে পাৰ্টি হওক এনিভাৰ্চাৰী পাৰ্টি হওক যিকোনো পাৰ্টি আপোনালোকে ইয়াত এৰেঞ্জ কৰিব পাৰে আপোনালোকে ইয়াৰ লোকেশ্যনটো জানি লওক নিউ গুৱাহাটী গণেশ মন্দিৰ পথ নিয়াৰ জাতীয় বিদ্যালয় আৰু আপোনালোকে এই ৰিলছটো নিজৰ গাৰ্লফ্ৰেণ্ড বা আপোনাৰ বন্ধু বান্ধৱীৰ লগত সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক আৰু ৰিলছটো ধুনীয়াকৈ ছেভ কৰি লওক আৰু আপোনালোকে আহক মায়াবিনী ষ্টে আৰু শেষত ফ'ল' কৰিব নাপাহৰিব বাই বাই